নমস্কাৰ বন্ধুসকল আজি আপোনালোকলৈ লৈ আহিছোঁ 5টা হাতৰ ইয়াৰ প্ৰতিটো হাতৰ বাবে আছে 1 নম্বৰ আৰু প্ৰতিটো হাতৰ বাবে সময় দিয়া আছে 6 ছেকেণ্ড এই 6 ছেকেণ্ডৰ ভিতৰত আপোনালোকে হাতৰবোৰ ভাঙি উত্তৰবোৰ উলিয়াব লাগিব আমি প্ৰথম হাতৰটো চাওঁ আহক প্ৰথম হাতৰ পেট আছে পেটু নাই মুখ আছে জিভা নাই আপোনালোকৰ সময় আৰম্ভ সময় সমাপ্ত হৈছে এই হাতৰটোৰ শুদ্ধ উত্তৰটো হৈছে কলহ যদি আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰিছে তেতিয়াহলে আপোনালোকে 1 নম্বৰ পাইছে ইয়াৰ পাছৰ হাতৰটো চাওঁ আহক 2 নম্বৰ হাতৰ নদ নদী হুকাই গল গছৰ আগত পানী ৰল সময় আৰম্ভ সময় সমাপ্ত হৈছে এই হাতৰটোৰ শুদ্ধ উত্তৰ হৈছে নাৰিকল ইয়াৰ পিছৰ হাতৰটো চাওঁ আহক ঘৰ আছে দুৱাৰ নাই মাত আছে মানুহ নাই সময় আৰম্ভ সময় সমাপ্ত হৈছে শুদ্ধ উত্তৰ হৈছে ৰেডিঅ' 4 নম্বৰ হাতৰ ওপৰৰ পৰা পৰিল টেকেলি টেকেলিৰ ভিতৰত 100টা ভেকুলি সময় আৰম্ভ সময় সমাপ্ত হৈছে এই হাতৰটোৰ শুদ্ধ উত্তৰ হৈছে কঁঠাল এবাৰ আমি একেবাৰে শেষৰ হাতৰটো চাওঁ আহক 5 নম্বৰ হাতৰ এঠেঙীয়া বগলী নিতৌ নাচে গধূলি সময় আৰম্ভ সময় সমাপ্ত হৈছে এই হাতৰটোৰ শুদ্ধ উত্তৰ হৈছে বিচনী বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেনেহলে ভিডিঅ'টি লাইক কৰিব লগতে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব লগতে আপোনালোকে কি নম্বৰ পালে কমেন্ট সেকশনত গৈ জনাব নাপাহৰিব নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বুলি আশা কৰিলো ধন্যবাদ